সুৰামত্ত গাড়ী চালকৰ বিৰুদ্ধে হাওৰাঘাট আৰক্ষীৰ অভিযান সঘনে ঘটি থকা দুৰ্ঘটনা দূৰ কৰাৰ উদ্দেশ্যে অসম আৰক্ষীয়ে বিভিন্ন ঠাইত সুৰামত্ত গাড়ী চালকৰ বিৰুদ্ধে অভিযান চলাই জৰিমনা বিহাৰ কাৰ্যসূচী অব্যাহত ৰাখিছে। এতিয়া পিছপৰা নাই কাৰ্বি আংলং আৰক্ষীও আৰু আজি সন্ধিয়া কাৰ্বি আংলং জিলাৰ হাওৰাঘাট আৰক্ষীয়ে হাওৰাঘাটৰ বহু ঠাইত তালাচী চলাই সুৰামত্ত গাড়ী চালকক জৰিমনা বিহে। আগন্তুক ৩১ ডিচেম্বৰ আৰু ২০২৪ বৰ্ষৰ নতুন বছৰটোত গাড়ী দুৰ্ঘটনা হ্ৰাস কৰাৰ উদ্দেশ্যে এই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰি সকলোকেই সষ্টম কৰি দিছে আৰক্ষীয়ে। Naik kok, 0.